মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপুনি অংগনবাদী কেন্দ্ৰসমূহত কৰ্মৰত কৰ্মী, সহায়িকা, মিনি কৰ্মী, ৰন্ধনকৰ্মী, আশা কৰ্মীসকলকো একোখনকৈ স্কুটি প্ৰদান কৰাৰ ব্যৱস্থা কৰক। এই দাবী মোৰ নহয়, ৰাজ্যৰ লাখ লাখ অংগনবাদী কৰ্মী, সহায়িকাসকলৰ দাবী। অহা অক্টোবৰ মাহত অংগনবাদী কৰ্মী, সহায়িকা, মিনি কৰ্মী, আশা কৰ্মী, ৰন্ধনকৰ্মীসকলৰ যি মাননী বৃদ্ধি, এই মাননী বৃদ্ধি আনুষ্ঠানিকভাৱে ঘোষণা কৰিব, কাৰ্যকৰী কৰিব আৰু সেই অনুষ্ঠানতে মুখ্যমন্ত্ৰী মহোদয়ে অংগনবাদী কৰ্মী, মিনি কৰ্মী, সহায়িকা, আশা কৰ্মী, ৰন্ধনকৰ্মীসকলক লৈ এই বৃহৎ ঘোষণা কৰক মুখ্যমন্ত্ৰী মহোদয়। মুখ্যমন্ত্ৰী মহোদয়, আপুনি ঘোষণা কৰিছে যে ৰাজ্যৰ 40 লাখ মহিলাক লাখপতি কৰি তোলাটোৱেই আপোনাৰ লক্ষ্য। প্ৰতিটো সমষ্টিৰ মহিলাক মহিলা উদ্যমিতা আঁচনিৰ পুঁজি বিতৰণ কৰিব। স্কুটিপ্ৰাপ্ত সকলো জীৱিকা সখীয়ে হেলমেট পিন্ধিব লাগিব। স্কুটিত তেল ভৰাবলৈ প্ৰতি মাহে আৰু 500 টকাকৈ দিয়া হ'ব। অংগনবাদী কৰ্মী, সহায়িকাসকলক আপুনি স্কুটি কেতিয়া প্ৰদান কৰিব? অংগনবাদী কৰ্মী, সহায়িকাসকলক লৈ অলপ চিন্তা কৰক মুখ্যমন্ত্ৰী মহোদয়।